মানে কথাটো কি হ'ল মোৰ মোবাইলটোত হেডফোনৰ মানে ইয়াৰফোনৰ পিনটো কাম নকৰা হ'ল মাইক চাইক কাম নকৰে গতিকে ভাবিলোঁ এডাল ৱায়াৰলেছ হেডফোন লৈ লওঁ ব্লুটুথ হেডফোন লৈ লওঁ গতিকে ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰি দিলোঁ ইয়াত বাৰু দামটো বেছি দেখাইছে মই কিনিছোঁ 599ত আহি গ'ল ফাইনেলি অৰ্ডাৰটো ফ্লিপকাৰ্টৰ পৰা আৰু ৰিচিভ কৰিলোঁ এতিয়া কৰিম আনবক্সিং পুৰা তামাম পেকিং কৰিছে একদম চুৰি দি কাটি দিছোঁ কাটবা লগা হৈছে চুৰি দি গতিকে কাটি দিলোঁ ইয়াৰ ভিতৰত কি বল আছে আৰু আগৰ ডেলিভাৰীটোতো গড়বড়ে হৈছিল অলপ বস্তু নাছিল কিন্তু এইবাৰ আছে কোম্পানী পুৰা পেকিং আছে জেব্ৰনিক বেকবেণ্ড ইয়াৰফোন জেব্ৰনিক কোম্পানী পেকিংটো পুৰা একদম চেল পেক আছে কাটিব লাগিব ইয়াক চুৰিখিনি দি কাটি দিওঁ এনেতো খোলা নাযাবই খোলা নাযায় কাটব লাগিব পেকেটটো চুৰি দি কাটি দিওঁ ওপৰতো কাটব লাগিব আৰু এতিয়া খোলা যাব এই ঝামেলা দিছে বহুত আৰু এইডাল হৈছে ব্লুটুথ হেডফোন জেব্ৰনিক কোম্পানীৰ বেছি দাম নহয় 600 টকা লৈছে এনে অৰিজিনেল দামটো বেছি আছে কিন্তু ফ্লিপকাৰ্টত অফ দিয়া আছিল আৰু ইমানখিনি দাম লৈছে 600 লৈছে গতিকে বেছি দামীকো নহয় চলবা পৰা হ'লেই হ'ল এইখন মেনুৱেল কোনে চাব এইখন থৈ দিছোঁ আৰু এনেও ব্লুটুথে কানেক্ট কৰোঁ হ'ব ব্লুটুথ কানেক্ট কৰি গান বা ৰেকৰ্ডিং হয় যদি ভালে মানে কি মোবাইলৰ পিনটো কাম নকৰে মোবাইলৰ পিনটো কাম নকৰাৰ কাৰণে ইয়াৰ বিকল্প ব্লুটুথ হেডফোন এডাল কিনিলোঁ কম দামীকৈ কিনিছোঁ এতিয়া চাওঁ মোবাইলত এইখিনি আছিল আৰু আনবক্সিং গোটেইটো আছে ঠিকমতে আছে